দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই জনাব বিচাৰিছো, মই প্ৰত্যাহ্বান জনাব বিচাৰিছো, তেখেতে প্ৰমাণ কৰক মই বা মোৰ পৰিয়ালৰ 1 ইঞ্চ মাটিও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, মই ৰাজনীতি এৰাই নহয়, মই অসম এৰি হিমালয়ত যায় সন্ন্যাস লৈ লওঁ। কিন্তু তেখেতে প্ৰমাণ দিব লাগিব, আৰু যদি প্ৰমাণ দিব নোৱাৰে তেখেতে অসমৰ ৰাইজৰ ওচৰত মাপ খুজিব লাগিব। এই প্ৰত্যাহ্বান মই জনাইছো। 24 ঘণ্টাৰ ভিতৰত আপুনি প্ৰমাণ কৰক যে মোৰ আৰু মোৰ পৰিয়ালৰ ক'ৰবাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত দখল বা বেদখল কৰা মাটি যদি আছে, মই ৰাজনীতিৰ প্ৰায় নহয়, মই সামাজিক জীৱনৰ প্ৰায় ত্যাগ কৰি হিমালয়ত যায় সন্ন্যাস। আমি দুৰ্নীতি কৰিবলৈ ৰাজনীতিত অহা নাই। ভগৱানে বহুত দিছে, কোনো চৰকাৰী ঠিকা মই কৰা নাই, কোনো চৰকাৰী সাবসিডি মই লোৱা নাই, কোনো চৰকাৰৰ লগত সাপ্লাই ধান্দা মই কৰা নাই। ভগৱানে ইমান জ্ঞান আৰু বুদ্ধি দিছে যে নিজৰ বাবে লাগতিয়াল উপাৰ্জন মই নিজে কৰিব জানিছো। ৰাইজক সেৱা কৰিবলৈ ৰাজনীতিত আহিছো।